দুখ যেতিয়া সুখ সপোন দেখে সপোনৰ মেৰামতিত ব্যস্ত থাকি ভাল পায় সি তাৰ বাৰে বাৰে সপোন ভাগে কিন্তু ভাগি যোৱাৰ আশংকাত সপোন নেদেখিবনে ৰেষ্টুৰেণ্ট এখনত বহি আছে সি তাইৰ বাবে বহি আছে তাই কেতিয়া আহিব দুকাপ চাহ গিলিছে এইখিনি সময়ত ইমান দেৰি হোৱাৰ কথা নহয় তাই কৈছে ইয়ালৈ আহিব তাৰ পাছত যাব ব্ৰহ্মপুত্ৰৰ সূৰ্যাস্ত চাবলৈ মোবাইল ফোনেৰে তাইলৈ মেছেজ দিলে মই ৰেষ্টুৰেণ্টখনত বহি আছোঁ ইমান সময় ৰৈ থকা বুলি কোৱাতকৈ মেছেজ এটা দিয়া ভাল বুলি সি এয়া পঠালে ৰিপ্লাই আহিল তাইৰ পৰা অলপ ৰবা দেই যদিও সি প্ৰেমৰ প্ৰস্তাৱ দিয়া নাই তাইক সি জানে তাইৰ হিয়াৰ কোঠাত সি সোমাই আছে তাই যে তাক লগ ধৰে ই জানো ভাল পোৱা নহয় এয়া বাৰু তাৰ ভুল বিশ্লেষণ নেকি সি নাজানে সি এক চেষ্টা নিৰ্বাসন কটাই ঘূৰি আহিছে তাই এতিয়ালৈকে অহা নাই ৰেষ্টুৰেণ্টখনত বহি সি নিজৰ কথা ভাবিছে নিজৰ বিগত বছৰকেইটাৰ কথা বহু কথা এনেদৰে সি নিশিগন্ধাৰ বাবে ৰৈছিল নিশিগন্ধাৰ লগত সি বহু সময় কটাইছিল শুনিছিল চৰাইৰ কলকলনি বৰষুণৰ টোপটাপ বতাহত হোৱা গছৰ পাতৰ ঘৰখনৰ শব্দ এনেদৰে দিনৰ পিছত দিন সি কথা কৈছিল নিশিগন্ধাই হাঁহিছিল নিশিগন্ধাই কথা কৈছিল সি হাঁহিছিল কথা পাতিছিল বহু কিবা কিবি বহু কথাই তাৰ এতিয়া মনত নাই পাতিছিল অনাগত সময়ত কি কৰিব কিন্তু চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিও সেই নিশিগন্ধাই এদিন আঁতৰি গৈছিল মানুহ কেতিয়াবা ইমান স্বাৰ্থপৰ হয় কিয় তাৰ ওচৰৰ পৰা আঁতৰি নিশিগন্ধাই বিয়াত বহিছিল এজন ধনী ব্যক্তিৰ লগত তেতিয়া সি অভিশপ্ত প্ৰাসাদৰ নিচিনা স্তব্ধ হৈ গৈছিল সি শূন্য কোঠালিটোৰ নিচিনা স্তব্ধ হৈ গৈছিল নিজৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ তাৰ বহু সময় লাগিল কেইবছৰমান আগৰ পুৰণি এই কথাটো ভাবি থাকোঁতে তাই ৰেষ্টুৰেণ্টখনত উপস্থিত হ'ল ইমান দেৰি হ'ল তোমাৰ সি সুধিলে অলপ নিস্তব্ধ হৈ তাই ক'লে শিক্ষকতাৰ চাকৰি থাকক দিয়া তোমাৰ শুনাৰ প্ৰয়োজন নাই কেতিয়াবা কোনো নাৰীৰ উপস্থিতিয়ে পুৰুষৰ দেহত সৃষ্টি কৰে বৰষাৰ এই বৰষাই ধুই নিয়ে উদাসী মন জাগ্ৰত কৰে আশাৰ সপোনৰ সি অনুভৱ কৰিলে কিবা এটি ভাবি সি ক'লে তোমাৰ ওচৰত মোৰ ভাষা হেৰাই যায় তাই হাঁহিলে তাৰপিছত ক'লে তুমি দেখোন লেখক লেখকৰো ভাষা হেৰাই যায়নে ৰেষ্টুৰেণ্টখনত কিছু সময় কটাই দুয়ো ৰাওনা হ'ল ব্ৰহ্মপুত্ৰৰ পাৰলৈ নৈৰ পাৰত বহিয়েই সি সুধিলে তুমি যে PhD কৰিম বুলি কৈছিলা কি হ'ল তাই কিছু সময় লুইতৰ পানীখিনিলৈ চাই ৰ'ল তাৰপিছত তাই ক'লে তেনেকৈ ভাবিছিলোঁ এতিয়া সিদ্ধান্ত সলনি কৰিছোঁ ঈশ্বৰে বহু বস্তুৱে চোন নিদিলে অৱশ্যে দুখ নাই এই বিষয়ত স্কুলত পঢ়ি থাকোঁতে দেউতা ঢুকাইছিল ভাইটি ভণ্টিৰ দায়িত্ব মোৰ ওপৰতে আছে তাতে মা বেমাৰী হৈ পৰিছে জানাই দেখোন এইখিনি কথা কৈ তোমাৰ পৰা সহানুভূতি আদায় কৰিব বিচৰা নাই ভুল নুবুজিবা জীৱনত বহু বস্তুৱে ত্যাগ কৰিছোঁ ত্যাগ কৰিবলৈ শিকিছোঁ হঠাৎ দুয়োগৰাকী নিশ্চুপ হৈ গ'ল এক অবুজ স্তব্ধতা তৈয়াৰ হ'ল দুয়োটাই ভাৱনাত মগ্ন একেই ভাৱনা কিন্তু ভগাই লোৱা নাই বহু সময় নিস্তব্ধতা যেন শান্ত দুটি মূৰ্তি নীৰৱে দুয়োটাৰ বহু হেঁপাহ ঘন হয় উত্তাল হয় সংগ্ৰামী হয় কিন্তু লগে লগে দুয়োৱে ইয়াক সংযত কৰে নিয়ন্ত্ৰণ কৰে মন ক্লান্ত হয় ইচ্ছা পৰি ৰয় হেঁপাহ নিৰ্লিপ্ত হয় হঠাৎ নীৰৱতা ভংগ কৰি নিৰ্ভীক কণ্ঠেৰে তাই ক'লে এতিয়া তুমি কিবা এটি ভাবিছা মই কিবা এটি ভাবিছোঁ এই মুহূৰ্তত তুমি কিবাটো সুধিলে মোৰ পৰা স্পষ্ট উত্তৰ পাবা মই ভাবোঁ যে জীৱনৰ কিছুমান আৱেগময় মুহূৰ্তক নীৰৱতাৰে বেষ্টিত আৰু আবৃত কৰি ৰখাটো ভাল তেতিয়া প্ৰকৃত কথাটো কোনোদিনেই জনা নাযায় কিছুমান কথা নজনাকৈ থাকিও ভাল লাগে সি সুধিলে তাৰমানে তাই ক'লে তাৰমানে তুমি মোৰ বন্ধু খুব ভাল বন্ধু অতিকৈ আপোন ইয়াতকৈ অন্য এটা অনন্য ৰূপত তোমাক ভবাটো মোৰ বাবে উচিত নহয় কিয় ইয়াৰ কাৰণ
ক্ষীণ কণ্ঠেৰে সি প্ৰশ্ন কৰিলে। চকুত চকু ৰাখি তাই ক'লে, তুমি নিশিগন্ধাৰ কথা কৈছিলা। মই কিবা কাৰণতো তোমাৰ আগত অন্য এজনী নিশিগন্ধা হ'ব নিবিচাৰিম। মই স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। মোৰ জীৱনৰ এই সন্ধিৰ ক্ষণত কথা দি মই ৰাখিব নোৱাৰিলে নিজকে কোনো পধ্যেই ক্ষমা কৰিব নোৱাৰিম। আচলতে মই কাকো দুখ দিব বিচৰা নাই। তুমি মোৰ বন্ধু, আজীৱন বন্ধু। হাঁহা, হাঁহিবলৈ শিকা, সকলো ঠিক হৈ যাব। তাৰ তেতিয়া সেই কবিতাটোলৈ মনত পৰিল। প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়। দুয়ো নীৰৱে হাঁহিলে, দুয়ো নীৰৱে কান্দিলে। দুয়ো জানে এয়াই অপ্ৰাপ্তি। যাৰ এয়া নাই তাৰ বাবে সুখো এক ধৰণৰ দুখ।